হেল্ল' কি খবৰ? আৰু দেখিছেনে এয়া ফাগুনৰ মাহ গুচি চ'তৰ মাহ আহি গ'ল আৰু এয়া মই চাই আছোঁ চুলি কেইডাল মানে ৰ'দত কেনেকুৱা দেখিছে মানে ৰঙা আৰু ক'লা কম্বাইনেশ্যনটো বিৰাট ভাল লাগে মোৰ এনেকৈ। বাট কাপোৰখনৰ অৱস্থা দেখিছেনে গোটেই হালধীয়া হৈ গ'ল। আৰু এয়া মই কাপোৰ দিছিলোঁ 3 ঘণ্টা আগত বাট শুকাওঁতেই লাইন নাছিল মানে ইমান টাইম হ'ল যে শুকাই নাই। আৰু আজি আমাৰ বহাগ নাহতে ঘৰত কাপোৰ আহি পালেই নতুন কাপোৰ মানে বাবুৰ কাৰণে আনিছিল আৰু এয়া বজাৰৰ পৰা ছজিনা আনিছিল। চ' মই আপোনালোকক দেখাই দিলোঁ ভাল লাগে। আৰু দেখিছেনে এয়া আমাৰ ঘৰত বনাই আছে যে লাঞ্চত পুই শাক আৰু লগত আছে মানে বন্ধাকবি আৰু সৰু আলুৰ ভাজি। আৰু আজি দালিত মানে এটা বেলেগ বস্তু আছে মানে ঔটেঙা যে আছে ঔটেঙা এনেকুৱা দালিত খাইছেনে আপোনালোকে কমেণ্ট কৰিবচোন। বিৰাট টেষ্টি লাগে এটা বেলেগ গোন্ধ আহে মানে আৰু এনেও গৰমৰ দিনত ভেজ থালিবিলাক খাই ভালেই লাগে বাৰু। হাই ইমান টেঙা পূৰা মুখখন টিক টেঙাই গৈছে একদম বাট খাবলৈ ভাল লাগে বাৰু এনেকৈ। আৰু এয়া মই পূৰা বতাহ মেলি আছে খিৰিকীখনৰ ওচৰত বহি আছোঁ বগৰীডাল চাই পূৰা পকি আছে একদম। আৰু আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই।